গৰম দিনত মানে কুকুৰাবোৰ মানে ভিতৰত থাকিব নোৱাৰে, মানে গৰমৰ পৰা টিংপাতৰ তাপৰ পৰা মানে ভিতৰত থাকিব নোৱাৰে। সেইবাবে এনেকৈ আঁঠুৱাবোৰ খুলি খুলি গোটেই কুকুৰাবোৰ চাই লওক আপোনালোকে, গছৰ ছাঁত গোটেই কুকুৰাবোৰ জিৰণি লৈ আছে ছাঁহে ছাঁহে। ঘৰৰ ভিতৰত চাওক, ঘৰৰ ভিতৰত এটা কুকুৰা নাই, গছৰ তলত বা এনেকুৱা টিংপাতৰ ছাঁত জিৰণি লৈ আছে। আৰু দানা পাত্ৰবোৰ উঠাই দিয়া হৈছে, কাৰণ ইয়াতে ছাগলী আছে, ছাগলীয়ে মানে দানাবোৰ খাই দিয়ে, সেইবাবে পাত্ৰবোৰ উঠাই দিয়া হৈছে আৰু পানী পাত্ৰবোৰ তলতে দিয়া হৈছে। আৰু কুকুৰাবোৰ এয়া দেখিছে আপোনালোকে, গোটেইখিনি ছাঁত জীয়াই আছে। যোনে য'ত ছাঁ পাইছে তাতে জিৰণি লৈছে। আৰু মানুহৰ যেনেকৈ জিৰণি লাগে ঠিক তেনেদৰে সকলো জীৱ জন্তুৱে জিৰণি লাগে। সেইবাবে মানে চবেই চাই লওক, গছৰ তলত য'ত যেনেকৈ পাইছে জিৰাই আছে। আজি গৰমটো নক'ব আৰু, ইমান গৰম হৈছে আপোনালোকে চাওক না, ইমান গৰম আজি। আৰু চাওক এই পথাৰখন চাওক, ইমান ধুনীয়া লাগিছে, গোটেই সেউজীয়া সেউজীয়া আৰু ডাৱৰখিনি ইমান ধুনীয়া লাগিছে। এটা ধুনীয়া পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ, তথাপিও ধুনীয়া লগা এটা পৰিৱেশ। চাওক অকণমান দেখাইছোঁ আপোনালোকক। আৰু ইয়াতে ধুনীয়াকৈ সুন্দৰকৈ মানে চাং এখন পাতি ইয়াতে মানে দানাবোৰ মানে উঠাই থোৱা আছে। মানে নিগনি গাঁত আপোনালোকে ৰ'ব দেখাই দিছোঁ, এইবিলাক নিগনি গাঁত চাওক, এইবিলাক নিগনি গাঁত চাওক। নিগনি মানে যদি মাটিত থোৱা হয় দানাবোৰ, মানে কুটি কুটি মানে নিগনিয়ে খাই দিয়ে, মানে বস্তাবোৰ ফুটুৱাই দিয়ে, নষ্ট কৰি দিয়ে। সেইবাবে মানে এনেদৰে চাং পাতি মানে দানাবোৰ উঠাই থোৱা হৈছে। আৰু কাষতে এইবোৰ মানে বস্তা কিবাকিবি মানে বাচন কিবাকিবি এইবিলাক জাপি থোৱা হৈছে সুন্দৰকৈ। আৰু আজি আপোনালোকক দেখাম বুলি কৈছিলোঁ যে কি কি দৰৱ ব্যৱহাৰ কৰা হয় পোৱালি নেক্সট দিনা, সেইবোৰ আপোনালোকক কৈ আছোঁ। আপোনালোকক কালি কৈছিলোঁ যে প্ৰথম দিনা আপোনালোকে পোৱালি আনিলে প্ৰথমতে আপোনালোকে ORS দিব লাগিব। প্ৰথমতে আপোনালোকে এনেকুৱা এটা ORS, মানুহে ব্যৱহাৰ কৰা এনেকুৱা ORS পেকেট পানীৰ লগত মিহলাই দিব প্ৰথম দিনা। তাৰপিছত নেক্সট দিনা আহিলে এ ভিটামিন দিব আপোনালোকে, এ ভিটামিন দিব। তাৰপৰা নেক্সট দিনা দিব আপোনালোকে বি ভিটামিন। এইটো হৈছে বি ভিটামিন আৰু এইটো এ ভিটামিন। আপোনালোকে এক বাল্টিনত 1 চামুচকৈ দিব পাৰে। এ ভিটামিন আৰু বি ভিটামিন দুদিনমান দিয়াৰ পিছত আপোনালোকে কেইদিনমানৰ পিছত আপোনালোকে ফাৰ্ষ্ট ভেকচিনটো দিব পাৰিব, আৰু তাৰপিছত তাৰ কেইদিনমানৰ পিছত ছেকেণ্ড ভেকচিন দিব পাৰিব। চাই লওক গৰমত পোৱালিবোৰ মানে গোটেইখন মানে কাপ কাপ কৰি আছে, গোটেইখন পোৱালিবোৰ। এইখিনি অকণমান ডাঙৰ বাৰু, কালি দেখুওৱা সৰু পোৱালিখিনি এইফালে আছে, এইখিনি তাতকৈ আগৰ চামৰ ডাঙৰ চাম। ইয়াত পানী খাই আছে কিছুমানে এনেকৈ অলপ কাপ কাপ কৰি আছে। এয়া চাওক। আৰু বেছি যদি ৰ'দ দিয়ে বা গৰম হয়, এইখিনিও মানে সেই ডাঙৰখিনিৰ দৰে এইখিনিও মানে এনেকৈ নেটটো খুলি দিয়া হ'ব। খুলি দিয়াৰ পিছত ইহঁতে গছৰ ছাঁত জিৰণি ল'ব পাৰিব। নেক্সট এতিয়া আমি যদি পোৱালিখিনি চাওঁ, পোৱালিখিনিতো এতিয়া ঠিকে আছে, ইহঁতৰ সিমান গৰম হোৱা নাই। এয়া চাওক, আৰু পোৱালি কেইটামান ওলাই আছে, এইকেইটা সুমিয়াই দিব লাগিব। নেক্সট পোৱালিখিনি ঠিকে আছে, ইহঁতৰ বেছি গৰম লগা নাই যেন, আৰু সিমান গৰম উঠা নাই, সিহঁতৰ অনুভৱ হোৱা নাই তেনেকুৱা। ৰ'দ পৰা নাই বাৰু। ইমানখিনি আছিলে, যদি চাই ভাল পালে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ এটা কৰি দিওঁ বুলি আশা কৰিলোঁ। আৰু আপোনালোকে যদি কিবা নুবুজা আছিলে তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানে, তেনেহ'লে বাই।